গধূলিতে ভাইটিয়ে হাঁহ এটা আনিলে তাৰ লগৰ ল'ৰাৰ লগত ক'ৰবাত গাঁৱলৈ গৈছিলে তাৰপিছত চাপৰিলৈ গ'ল বোলে আহোঁতে হাঁহ এটা লৈ আহিলে আহি পেলাই একদম মাজু ভণ্টি আৰু ভাইটি মিলি এইবিলাক যোগাৰ চৌকা ইটা আনিছে টিন পাৰিছে চৌকা ৰেডি কৰিছে ধুমধাম একদম মাংস কাটি কুটি সিহঁত ৰেডি আৰু মই এইবিলাকত লগা নাই কাৰণে মোৰ ওপৰত সিহঁতৰ মানে খং উঠি আছে কৈছে তই ভিডিঅ' কৰিব সময়ত নাহিবি কিন্তু খাবলৈ নিদিওঁ তোক এইবিলাক ধেমালি ধুমুলা হৈয়ে থাকে বাই ভনীৰ মাজত আলু একদম ভাজি থৈছে এই গতিকে হাঁহৰ লগত কোমোৰা নাই যেতিয়া অমিতা দিয়ে হ'ব আজি তাৰমানে কেঁচা অমিতা দি ৰান্ধিছে সি খুব চিম্পুলকৈ ৰান্ধে মোৰ ভাইটি খুব খাদ্যৰসী সি তাৰমানে খাই ভাল পায় কিন্তু সি বহুত নাখায় অকণমানেই খায় সেইকণ তাক ভালকৈ লাগে সেইকাৰণে ৰন্ধা বঢ়াত সি সদায় আগ্ৰহ মানে তাৰ যোনে তোনে বনালে তাৰ কোনো পচন্দই নহয় সুন্দৰকৈ বনাইছে বেছি মা মছলা সি ব্যৱহাৰ নকৰে লোহাৰ কেৰাহীত একদম পূৰা হাঁহ গুৱাহাটী মহানগৰীততো এইটো নাপাওঁৱেই এইবোৰ গতিকে ঘৰলৈ আহিছোঁ আৰু খাই খাই মোৰ একদম ওজন বাঢ়ি গৈছে এতিয়ালৈকে চাগে ৩-৪ কেজিমান হ'ল বাঢ়িছে কি ক'ব আৰু উপায় নাই মাকৰ ঘৰলৈ আহিছোঁ খাবতো লাগিবই নে কি কয় একদম ধুনীয়াকৈ ৰান্ধিছে জালুক তালুক দি পেলাই খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছিলে মানে খুবেই সোৱাদ হৈছিলে মই এতিয়া এডিট কৰি থাকোঁতেহে মোৰ মনত পৰিছে যি নহওক এনেকৈ সন্ধিয়া সময়খিনি আমি গোটেইবোৰ লগ হৈ ৰন্ধা বঢ়া কৰিছোঁ এইখিনিয়ে সময় ভাল লাগে বাই ভনী আকৌ কেইদিনমান থাকি ঘৰলৈ উভতি যাম গুৱাহাটীলৈ এই সময়খিনি সঁচাকৈ বৰ আপুৰুগীয়া কি খাইছোঁ এইটো ডাঙৰ কথা নহয় এই যে পৰিৱেশটো এই লগে ভাগে হাঁহি মাতি ৰান্ধিছে বনাইছে খাইছোঁ সেইখিনিয়ে ভাল লাগে এইখিনি স্মৃতিকে লৈ আকৌ উভতি যাম গুৱাহাটীলৈ কংক্ৰিটৰ মহানগৰীলৈ উপায় নাই কৰ্মভূমি তেজপুৰ মোৰ জন্মভূমি গুৱাহাটী মোৰ কৰ্মভূমি যাবতো লাগিবই সেয়া তৰকাৰী ৰেডি হ'ল আমি এতিয়া খাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ